বন্ধুসকল নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা মই পৰমানন্দ বৰা আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি আছে আপোনালোকৰ বাবে এটা ডাঙৰ ছাৰপ্ৰাইজ। মই যাম আজি গোলাঘাট হণ্ডা ডিলাৰ এখন গাড়ী ল'বলৈ। কি গাড়ী ল'ম আপোনালোকক এতিয়া নকওঁ, নহ'লে ভিডিঅ'টো নাচাব। পিছলৈ চাই থাকক, ভিডিঅ'টোত ওলাব মই কি গাড়ী ল'ম, কেনেকৈ ল'ম, কোন কোন যাব মোৰ লগত, এইটো জেড। খালি এটাই বেয়া লাগিছে, আজি মই কালি পূজাদিনাখন গাড়ীখন ল'বলৈ গৈছিলোঁ, বৰষুণ দি আছে। পূজাত যেনেকৈ বৰষুণ দি আছিলে এতিয়াও বৰষুণ দি আছে। বৰষুণৰ কাৰণে অলপ লেট হৈছে আৰু হেমন্ত দাহেন আহি আছে। কোন কোন যাব দেখিব, হেমন্ত দাহেনৰ কাৰণে অকণ ৰখিবলগীয়া হৈছে। দেৰি নকৰোঁ, আগলৈ চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। কি গাড়ী ল'ম, কেনেকৈ ল'ম, কিমান দিনৰ এটা আশা পূৰ্ণ হ'ব, আশীৰ্বাদ কৰিব সকলোৱে। গৈ আছোঁ গোলাঘাট হণ্ডা ডিলাৰ, চাই থাকক। ফাইনেলি বৰষুণ বন্ধুসকল, বৰষুণৰ কাৰণে একো কৰিব পৰা নাই, ওলাই এনেকৈ আহিলোঁ আৰু হেমন্ত দা আছে। কেনেকুৱা লাগিছে, এক্সাইটেডটো কেনেকুৱা আজি? আজি কি ক'বা, ঘৰৰ পৰা ওলাই আহিছোঁ, বৰষুণ পুৰা চুলি তুলি তিতি গৈছে। গৈ থাকক, দেৰি নকৰোঁ, অলপ দেৰি ৰখি লওঁ ইয়াতে আৰু বৰষুণ যায় এৰক অলপ। বন্ধুসকল মানে পুৰা বৰষুণ দি আছে আৰু বৰষুণত তিতি তিতি আমি গোলাঘাটলৈ আহি আছোঁ হণ্ডা ডিলাৰলৈ। কি হ'ব উপায় নাই, বতৰ বেয়া যদিও আমি আজি গাড়ী ল'মেই, এনেকৈ নহ'লেও হণ্ডা ডিলাৰ পামগৈ আৰু চাই থাকক। পিছলৈ দেৰি নকৰোঁ, অলপ গাড়ীখন ল'বলৈ। আহি গ'লো, পাই গ'লো আৰু মানে বেঙেনা খোৱা যিটো আমাৰ হণ্ডা ডিলাৰ আছে। আমাৰ হেমন্ত দাই আজি গাড়ী ল'ব, মই নলওঁ একচুৱেলি, মোৰ বুলি ক'লো হেমন্ত দা। চাব পাৰে পিছফালে গোটেই ডিলাৰ মানে গোটেই গাড়ী ভৰি আছে আৰু নানা ৰকমৰ গাড়ী আছে। আৰু দেৰি নকৰোঁ, এতিয়া আমি গৈ থাকোঁ ভিতৰলৈ সোমাই আৰু কোন কোন আছে আমাৰ লগত চাব পাৰে। ডিলাৰটো মানে একেবাৰে গোলাঘাট বেঙেনা খোৱাতে হয়। প্ৰপাৰলি আছে আমাৰ গোস্বামী দা আছে এইফালে। দাদা নমস্কাৰ। আপোনালোকৰ ডিলাৰত মানে যি গাড়ী বিচাৰে চব পাব ন? হণ্ডাৰ টু হুইলাৰ যি আছে আপোনাৰ যিখিনি 150 cc পৰা 110ৰ পৰা 125, আচ্ছা আচ্ছা, 150, 160 এইবোৰ চব এভেইলেবল আছে। চব গাড়ী এভেইলেবল আছে ন? আচ্ছা আচ্ছা, যেতিয়াই বিচাৰে মানে যিকোনো সময়তে পোৱা যায় ন? যিকোনো সময়তে পাব। দেওবাৰে অফ থাকে খালি? দেওবাৰে আমি এটা ফেষ্টিভেলৰ কাৰণে খোলা ৰাখিছোঁ। আজি মানে আজিতো ফেষ্টিভেল হ'লো, সেইকাৰণে আমি আজি গাড়ী সেইকাৰণে ল'বলৈ আহিলোঁ আমি গাড়ীখন। আৰু আপোনাৰ ডিলাৰটো মানে গোলাঘাটত কোন জেগাত আছে একজেক্ট লোকেশ্যনটো কৈ দিয়ক, যাতে আমাৰ যিসকল ভিউ আছে চাই আছে সকলোৱে মানে ডাইৰেক্ট আহি আপোনাৰ ডিলাৰ পায়হি। একচুৱেলি আমাৰ ডিলাৰটো বেঙেনা চাৰিআলিৰ পৰা আহি আগৰ পুৰণা চিনেমা হলটোৰ কাষতে অপজিট কানাড়া বেংক। অপজিট কানাড়া বেংক। আৰু আমাৰ ইয়াতে লাগিও আছে লগৰ চগৰ, আপোনালোকে চাই ল'ব পাৰিব এইটো। আচ্ছা আচ্ছা, কিবা হ'লে আমাৰ যোগাযোগ কৰিলে হয় এনি টাইম। মই ডিছক্ৰিপশ্যনত আপোনালোকক লোকেশ্যনটো দি দিম, গোলাঘাট কোন জেগাত আছে এই ডিলাৰটো। আৰু আমাৰ গোস্বামী দা আছে, মই পোনপটীয়াকৈ তেখেতৰ নাম্বাৰো যদি পাৰোঁ ডিছক্ৰিপশ্যনত দিম, আপোনালোকে ডাইৰেক্ট ফোন কৰি আহিব পাৰিব। যি গাড়ী লাগে হণ্ডাৰ, স্কুটি হওক বাইক হওক লৈ যাব পাৰিব। দেৰি নকৰোঁ, আমিও গাড়ীখন লওঁ, কিবা লিখা মেলা চহী তহি মাৰিবলৈ ধেৰ কিবা কিবি কাম কৰিবলৈ আছে, চাই থাকক আগলৈ। ইয়াত আমাৰ ফাইনেন্সৰ সুবিধা আছে, যি ফাইনেন্সে লাগে আমি ধৰি লওক 1 ঘণ্টাৰ ভিতৰত ডেলিভাৰী দি দিম। 1 ঘণ্টাত ডেলিভাৰী, এইটো ডাঙৰ কথা কৈছে যে 1 ঘণ্টাত ডেলিভাৰী কোনো ডিলাৰে দিব নোৱাৰে। থাকে আচ্ছা আচ্ছা, তেতিয়াহ'লে আমি 1 ঘণ্টাৰ ভিতৰত ট্ৰাই কৰিম যে ডেলিভাৰী লৈ ল'ব মানে আপোনালোকে বাজাজ LNT বা আপোনাৰ IDFC পৰা ধৰি চব ফাইনেন্স আছে? IDFC, LNT, বাজাজ, HDB। আচ্ছা আচ্ছা, চবৰ পৰাই হয় ন? ঠিক আছে, ধন্যবাদ। আমিও গাড়ীখন লৈ লওঁ, পিছত লগ পাম। আৰু মই লিংকটো আপোনালোকক তলত দি দিম, চব চাই থাকিব। গাড়ী মানে আৰু কিবা কিবি লিখা মেলা কৰি আছে। ফিংগাৰ দিলে প্ৰায় 5-6 বাৰমান ফিংগাৰটো দিব লাগে। দি লোৱাৰ পিছত আৰু পিছৰখিনি কি হ'ব বৰ চিঞৰি চিঞৰি ক'ব পৰা নাই, ডিলাৰ ভিতৰত সোমাই আছোঁ এতিয়া, চাই থাকক কি হ'বলৈ গৈ আছে পিছত। নমস্কাৰ বন্ধুসকল, ফাইনেলি হেমন্ত দা গাড়ী লোৱা হৈ গ'ল। কাজিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। হেমন্ত দা মোৰ লগতে কাম কৰি আছিলে, আছাম প্লেণ্টেশ্যনত কাম কৰা। আজি হেমন্ত দা এমাহ সম্পূৰ্ণ হৈ গ'ল আৰু প্ৰথমটো দৰমহা দি এখন গাজিয়া স্কুটি লৈছে। হেমন্ত দা মনৰ কথাবিলাক অকণমান কওক, আৰু আছাম প্লেণ্টেশ্যনত কাম কৰি আপুনি কেনেকুৱা পাইছে এইটো জেড কওক। হয়, বহুত ভাল।
মই আছাম ফাউণ্ডেশ্যনৰ কাম কৰি এতিয়া মোৰ প্ৰথমটো দৰমহাৰে মই ৱাইফক এখন স্কুটি গিফ্ট দিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ আজি এটা মোৰ জীৱনৰ আজি এটা ভাল দিন বুলি মই ক'ব পাৰিম। আৰু আপোনালোকেও যদি আগ্ৰহী এই আছাম ফাউণ্ডেশ্যনৰ লগত কাম কৰিব পাৰে। আৰু আমাৰ যুৱ প্ৰজন্মক মই কওঁ যে এইটো এটা ভাল মহৎ কাম। এই কামত তোমালোক আগ্ৰহী হৈ স্বাৱলম্বী হ'ব পাৰিবা। আৰু ইমানেই ক'লোঁ আৰু ধন্যবাদ, অভিনন্দন থাকিল। প্ৰথমতে নতুন বৌলে গাড়ীখন ল'লে গাজিয়া গোলাঘাট হণ্ডা ডিলাৰত দেখুৱালোঁ, ডিলাৰ ভিতৰতো দেখুৱালোঁ, ডিলাৰতো দেখুৱালোঁ। চাব পাৰে ধুনীয়া, কণ্ডিশ্যনো ভাল, গাজিয়া নতুন মডেল আহিছে। ঠিক আছে, আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানতে সামৰিলোঁ। আৰু বতৰো বেয়া, বৰষুণ দি আছে, ঘৰলৈ যাম আৰু তিতিবুৰি যেনেকৈ নহ'লোঁ। আজিলৈ ইমানতে সামৰিলোঁ।